Guys, welcome back to my second channel Mostak.s vlog. আপোনালোকে চাইছে Mostak.s vlogging. আজি মই আপোনালোকক YouTube চেনেল কেনেকৈ ভেৰিফাই কৰিব লাগে আৰু লগতে কাস্টম থাম্বনেলৰ যিটো অপচন আছে সেইটো আপোনালোকে কেনেকৈ অন কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু থাম্বনেল লগাবলৈ হ'লে পোনপ্ৰথমে এটা এপছ ডাউনলোড কৰিব লাগিব আৰু সেই এপছটো ডাউনলোড কৰাৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ প্লে ষ্টৰত আহক মোবাইলৰ আৰু আপোনালোকে প্লে ষ্টৰত আহিব আহি সাৰ্চ কৰিব ইউটিউব ক্ৰিয়েটাৰ ষ্টুডিঅ' আৰু আহিছে মই ইনষ্টল কৰিছোঁ আপোনালোকে ইনষ্টল কৰি ল'ব। এতিয়া ইউটিউব ষ্টুডিঅ'ত যাওঁ বলক আৰু আপোনালোকে ষ্টুডিঅ'খন অন কৰি ল'ব। নেট অন ডাটা অন কৰা নাই, ডাটা অন কৰি ল'ম। পোনপ্ৰথমে এতিয়া আহিব শ্ল' হৈছে। ভাই কি হ'ল আহি আছে আৰু আপোনালোকে দেখা পাইছে আৰু মোৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে থাম্বনেল লগাইছোঁ। থাম্বনেল প্ৰথমটোত আছে মোবাইল ৱাটছ আনবক্সিং, ছেকেণ্ড ভিডিঅ'ত থাম্বনেল আছে দুৰ্গেশ্বৰী মন্দিৰ আহি পালোঁ বলক ওপৰলৈ যাওঁ। আপোনালোকে দেখা পাইছে। বন্ধুসকল, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ভালদৰে চাব। আপোনালোকে পোনপ্ৰথমে এটা ভিডিঅ'ত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে দেখাব পেঞ্চিলৰ অপশ্যনত ক্লিক কৰিব আপোনালোকে আৰু আকৌ এবাৰ পেঞ্চিলৰ অপশ্যন আহিব, এই অপশ্যনত ক্লিক কৰিব আপোনালোকে আৰু আপোনালোকে চাব পাৰে কাষ্টম থাম্বনেল নামেৰে এটা অপশ্যন আছে আৰু ইউটিউবে 3টা থাম্বনেল দেখাই দিছে। আপোনালোকে তাৰ ভিতৰতে ৰাখিব পাৰে আৰু মই কাষ্টম থাম্বনেলত ক্লিক কৰিছোঁ। কৰাৰ পাছত এতিয়া আপোনালোকে থাম্বনেল বনাই ৰাখিব। ইয়াৰ পৰা আপোনালোকে থাম্বনেল লগাব পাৰিব। মানে মই এটা ফটো আপোনালোকক থাম্বনেল লগাই দেখাইছোঁ, এইটো ফটো অলপমান তলৰ ফালে ঠিক আছে। এনেকৈ আপোনালোকে ইউটিউব চেনেলত থাম্বনেল লগাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে ভিডিঅ'।